হেল্ল' বন্ধু বান্ধৱীসকল, মই প্ৰসাদত দিয়াৰ কাৰণে লাড়ু বনাই আছোঁ। মানে এইটো হৈছে আমাৰ কেঁচা গুড়া আৰু এয়া মানে নাৰিকল ৰুকি লৈছোঁ আৰু দুটা ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এইটো কেঁচা গুড়া আৰু ইয়াতে মানে একো ভজাও নাই আৰু ৰ'দতো দিনে পূৰা কেঁচা গুড়াই আৰু যিহেতু প্ৰসাদত দিয়া যাব সেইকাৰণে কেঁচা গুড়াই লৈ লৈছোঁ। ধুনীয়াকৈ সানি লৈ এনেকুৱাকৈ ইয়াতে চেনি দিও বনাব পাৰে, কিন্তু আমি মিঠৈ দিয়ে বনাইছোঁ। মিঠৈ দি বনালেও সোৱাদটো ভাল লাগে আৰু ইয়াতে কোনো কথা নাই বা মিঠৈ দিব লাগে বা চেনি দিব লাগে, আপোনালোকে যি ইচ্ছা সেই দিয়ে বনাব পাৰে। আমি আজি এনেই চেনি দিও বনাওঁ, আজি মিঠাই দিয়ে বনালোঁ। মিঠাই দিও ভাল লাগে আৰু যিহেতু আজিকালি বহুতে চেনিটো খাব নোখোজে আৰু সেইকাৰণে মিঠৈ দিয়ে বনালোঁ। আৰু ধুনীয়াকৈ এনেকুৱাকৈ মিঠৈখিনি দি কিনে অলপ অলপকৈ এনেকুৱাকৈ ধুনীয়াকৈ সানি লৈ কিনে এনেকুৱা আটা মৰা দি অকণ মাৰিছোঁ, তেতিয়া মিক্স আপটো ধুনীয়া হয় আৰু তাৰপিছত ধুনীয়াকৈ আটা মাৰি দি এনেকুৱাকৈ মাৰি কিনে আৰু যিহেতু লাড়ু পকাই আছোঁ আৰু মোৰ কেমেৰা ধৰা মানুহ নাই কাৰণে মই নিজে এখন হাতেৰে ধৰি আছোঁ, এখন হাতেৰে লাড়ু বনাই আছোঁ আৰু লাড়ুকেইটা দেখাত হয়তো অলপ বেয়া হ'ব পাৰে, কিন্তু খাই বহুত সোৱাদ লাগিছে আৰু এনেকুৱাকৈ ধুনীয়াকৈ প্ৰসাদত দিবলৈ মই বনাই ল'লোঁ। আৰু এনেও বনাইছিলোঁ আৰু ভালেকেইটা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি